এই নারী সুরক্ষা লয় বড় মানে বড় হুলস্থুল হয়েছে সব জায়গাত। এইটো আগতে নাছিলে, কিন্তু নতুনকে আৰম্ভ হৈছে। মই ষ্ট্ৰেইট কথা কওঁ, সেইটো মাৰি পেলালে হ'ল শেষ। মঞ্চটো খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিন্তু আমাৰ এনেকুৱা আইন নাই। প্ৰব্লেমটো সেইটো, আমাৰ ইয়াত আমাৰ ইণ্ডিয়ান আইনখন এনেকুৱা যে 100টা মানুহ মাৰিলেও তাক ফাঁচি দিবলৈ মানে 32 বছৰমান লাগি যায়। গতিকে সেইকাৰণে আইনখন সলাব লাগে। প্ৰথম কথা, আইনখন সলাব লাগে। আৰু নাৰী লৈ পেলাই যিটো হৈছে, নাৰী ছোৱালী লৈ, নাৰী লৈ, সৰু ল'ৰা ছোৱালী লৈ, সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে। আমাৰ আইন কেলে লাগে? সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল, ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত, খতম। I'm like that. Thank you. ইতিহাসে কথা নকওঁ, এইবাৰ মই মাজুলীলৈ গ'লো, মই কাঞ্চনজংঘাৰ শ্বুটিঙত। তাত আমাৰ ভাওনা মহোৎসৱ হৈ আছিলে। মোক ক'লে যে আপুনি নেক্সট টাইম শ্ৰীকৃষ্ণ কৰিব লাগিব ইয়াত। টকলা শ্ৰীকৃষ্ণ চুলি তুলি লগাই দিব একো নাই। টকলা হৈছে কোনো কাঞ্চনজংঘাৰ কাৰণে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। তুষাৰ শুভ্ৰশীৰ মই কাঞ্চনজংঘা। সুইচাৰে বুজিবা, বুকুৰে ভিতৰত কিহৰে খহৰীয়া। এইটো চুই চালাই বুজি পায়। টাচ। থেংক ইউ ভেৰি মাছ। মই সদায় কওঁ, মোক পলিটিচিয়ান নবনাবি। মই যিটো মানুহ সেই মানুহটো হৈ থাকিবলৈ দে। বুজি নাপায় কথাটো। মাথো তোমাৰ